নমস্কাৰ পোনপ্ৰথমে আপোনালোকক ক'ব খুজিম যে আপোনাৰ মোবাইলৰ স্ক্ৰীন ফুল স্ক্ৰীন কৰি ল'ব যাতে এই ভিডিঅ'টো আপোনালোকে ভালকৈ চাব পাৰে। এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম কেনেকৈ IRCTC এপ্লিকেশ্যনৰ থ্ৰুদি অনলাইন ট্ৰেইনৰ টিকেট বুক কৰিব পাৰি। চ' আহক পলম নকৰাকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। পোনপ্ৰথমে আপোনাৰ মোবাইলৰ প্লে ষ্ট'ৰ অ'পেন কৰিব। ইয়াতে টাইপ কৰিব IRCTC, তাৰপিছত চাৰ্চ কৰিব। মোৰ মোবাইলত IRCTC এপ্লিকেশ্যন ইনষ্টল কৰা আছে, সেইটো কাৰণে অ'পেন দেখুৱাইছে। পোনপ্ৰথমে আপোনালোকে ইনষ্টল কৰি ল'ব, তাৰপিছত অ'পেন কৰিব। ইয়াৰ পৰা অ'কে কৰিব। ইয়াৰ পিছত লগইন অপশ্যনত যাব। ইয়াতে মই 4 ডিজিটৰ পিন এণ্টাৰ কৰি মই ইয়াৰ পৰা লগইন কৰি ল'ম। অনলাইন ট্ৰেইনৰ টিকেট বুক কৰিবৰ কাৰণে IRCTCত একাউণ্ট এটা ক্ৰিয়েট কৰিব লাগে। যদি আপোনালোকৰ IRCTCত একাউণ্ট নাই তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, তাৰ পৰা আপুনি ভিডিঅ'টো চাব পাৰিব, নহ'লে আই বাটনত ক্লিক কৰি আপুনি ভিডিঅ'টো চাব পাৰিব। আৰু এই ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব। চ' মই ইয়াতে 4 ডিজিটৰ পিন এণ্টাৰ কৰিলোঁ আৰু ইয়াতে কেপচা মই টাইপ কৰি ল'ম। তাৰপিছত লগইন কৰিম। অনলাইন ট্ৰেইনৰ টিকেট বুক কৰিবৰ কাৰণে ইয়াতে প্লেন মাই জাৰ্ণিত ক্লিক কৰিব লাগিব। যোনটো ষ্টেচনৰ পৰা আপুনি জাৰ্ণি ষ্টাৰ্ট কৰিব সেই ষ্টেচনৰ নাম ইয়াতে আপুনি টাইপ কৰিব লাগিব। যিটো প্লেচলৈ আপুনি যাব খুজিছে সেই ষ্টেচনৰ নাম আপুনি ইয়াতে টাইপ কৰিব লাগিব। চ' মই ইয়াতে টাইপ কৰি লৈছোঁ। টাইপ কৰাৰ লগে লগে ইয়াতে ষ্টেচনৰ নাম আহি যাব, ইয়াৰ পৰা ছিলেক্ট কৰি ল'ব। নেক্সট ষ্টেচনৰ নাম মই ইয়াৰ পৰা টাইপ কৰি ল'ম। নেক্সট আপুনি ডেটটো ছিলেক্ট কৰিবৰ কাৰণে ইয়াতে ক্লিক কৰিব লাগিব। ইয়াৰ পৰা আপোনাৰ জাৰ্ণি ডেটটো আপুনি ইয়াতে ছিলেক্ট কৰি ল'ব। ইয়াৰ পৰা আপুনি জাৰ্ণি কৰা ডেটটো আপুনি ছিলেক্ট কৰিব পাৰে। চ' ইয়াৰ পৰা মই 24 জুলাই ছিলেক্ট কৰিলোঁ। এতিয়া চাৰ্চ ট্ৰেইন কৰিম। চাৰ্চ কৰাৰ লগে লগে এইটো ষ্টেচনৰ পৰা সেইটো ষ্টেচনলৈকে যিমানবোৰ ট্ৰেইন যাব গোটেইকেইটাৰ লিষ্ট ইয়াতে মোবাইলৰ স্ক্ৰীণত আহি যাব। ইয়াতে আপোনালোকে চাব পাৰিছে ট্ৰেইনৰ নামৰ লগতে ট্ৰেইনৰ নাম্বাৰ দিয়া আছে। আপুনি উঠিব লগা ট্ৰেইনৰ টাইমিঙো ইয়াতে দিয়া আছে। আৰু আপুনি যাব লগা ষ্টেচনত ট্ৰেইনখন কেইটা বজাত গৈ পাব সেই টাইমিংটো ইয়াতে দিয়া আছে। যিহেতুকে ট্ৰেইনত কেইবা ধৰণৰো ছিট থাকে, যেনেকৈ ইয়াতে লিখা আছে টুৱাইচ এছ, এইটো ছেকেণ্ড ক্লাছৰ ছিট হয়। ইয়াতে লিখা আছে SL, মানে এইটো শ্লিপাৰৰ ছিট হয়। আৰু ইয়াতে আছে 3A, এইটো হ'ল AC ছিট। আৰু আপুনি ইয়াতে চাব পাৰিছে ট্ৰেইনৰ টিকটৰ প্ৰাইচো ইয়াতে দিয়া আছে। তাৰপিছত ইয়াতে আপোনালোকে চাব পাৰিছে ABL 334, মানে ছেকেণ্ড ক্লাছত 334 ছিট খালী আছে। তাৰপিছত শ্লিপাৰত 82 ছিট খালী আছে। যিহেতুকে মই জনশতাব্দী এক্সপ্ৰেছত জাৰ্ণি কৰিম, সেইটো কাৰণে ইয়াৰ পৰা মই ছিট এভেইলেবিলিটিও চাই লওঁ। চ' ইয়াতে 24 তাৰিখত ছিট আছে 76, 26 তাৰিখত ছিট আছে 75 আৰু 27 তাৰিখত ছিট আছে 94। চ' মই ইয়াৰ পৰা 24টো ছিলেক্ট কৰি ল'ম। নেক্সট ইয়াতে পেছেঞ্জাৰ ডিটেইলছত ক্লিক কৰিম। ইয়াতে আই এগ্ৰী কৰিব লাগিব। ইয়াতে অ'কে কৰিব লাগিব। নেক্সট ইয়াতে পেছেঞ্জাৰৰ ডিটেইলছ ভৰাবৰ কাৰণে এড নিউ অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে পেছেঞ্জাৰৰ নাম দিব লাগিব, ইয়াতে বয়স দিব লাগিব, ইয়াৰ পৰা জেণ্ডাৰ ছিলেক্ট কৰিব লাগিব, নেশ্যনেলিটি ইণ্ডিয়া থাকিব আৰু ইয়াৰ পৰা বাৰ্থ প্ৰিফাৰেঞ্চটো ছিলেক্ট কৰিব লাগিব। ইয়াতে ক্লিক কৰিলে চাব পাৰিছে ইয়াতে দিয়া আছে লৱাৰ, মিডিল, আপাৰ, ছাইড লৱাৰ, ছাইড আপাৰ। চ' আপুনি ইয়াৰ পৰা ছিটটো বাছি ল'ব। তাৰপিছত তলফালে আহিব আৰু ইয়াতে এড পেছেঞ্জাৰত ক্লিক কৰিব। ইয়াতে চাব পাৰিছে ফাৰ্ষ্ট পেছেঞ্জাৰৰ ডিটেইলছ ইয়াতে এড হৈ গ'ল। আপোনাৰ লগত যদি আৰু কোনোবা জাৰ্ণি কৰিব লগা আছে তেতিয়াহ'লে এড নিউত আকৌ ক্লিক কৰিব লাগিব। প্ৰথম ফৰ্ম ফিল আপ কৰাৰ নিচিনাকৈ এখন ফৰ্মো আপুনি ছেকেণ্ড পেছেঞ্জাৰৰ কাৰণে ফিল আপ কৰিব লাগিব। তাৰপিছত তলফালে আহিব আৰু ইয়াতে এড পেছেঞ্জাৰ কৰিব। চ' ইয়াতে চাব পাৰিছে ইয়াতে দুজন পেছেঞ্জাৰ এড হৈ গ'ল। যদি আপোনালোকৰ লগত সৰু ল'ৰা ছোৱালী জাৰ্ণি কৰিব লগা আছে তেতিয়াহ'লে এড ইনফেণ্টত ক্লিক কৰি ডিটেইলছখিনি ভৰাব লাগিব। নেক্সট আপুনি ইয়াতে মোবাইল নাম্বাৰটো এণ্টাৰ কৰিব লাগিব।
তাৰপিছত তলফালে আহিব ইয়াতে আপোনাৰ ডেষ্টিনেশ্যন প্লেচৰ এড্ৰেছ ভৰাব লাগিব এই অপশ্যনটো আগতে নাছিল কিন্তু কোভিডৰ কাৰণে এই অপশ্যনটো এড কৰা হৈছে ফৰ্মখন ফিল আপ কৰাৰ পিছত তলফালে আহিব আৰু ইয়াতে আপুনি চাব পাৰিছে পেমেণ্ট মোড অপশ্যন যদি আপুনি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড নেট বেংকিং ৱালেটৰ পৰা আপুনি পেমেণ্ট কৰিব খুজিছে ইয়াৰ পৰা ফাৰ্ষ্ট অপশ্যনটো সিলেক্ট কৰি ল'ব যদি আপুনি VHIM নতুবা UPI যেনে গুগল পে ফোন পে পেটিএমৰ পৰা যদি আপুনি পেমেণ্ট কৰিব খুজিছে ইয়াৰ পৰা সেকেন্ড অপশ্যনটো সিলেক্ট কৰি ল'ব যদি আপুনি ট্ৰেভেল ইনস্যুৰেন্স ল'ব খুজিছে তেতিয়াহ'লে ইয়েছ কৰিব আৰু যদি ট্ৰেভেল ইনস্যুৰেন্স ল'ব খোজা নাই তেতিয়াহ'লে নো কৰিব তাৰপিছত ৰিভিউ জাৰ্নি ডিটেইলছত ক্লিক কৰিব তাৰপিছত এই পেজ ওপেন হ'ব ইয়াৰ পৰা তলফালে আহিব এইটো বক্সত আপুনি ক্যাপচা ফিল আপ কৰিব লাগিব ক্যাপচা ফিল আপ কৰাৰ পিছত প্ৰসিড টু পে কৰিব ইয়াৰ পৰা মাল্টিপল পেমেণ্ট অপশ্যনত যাব ইয়াতে আপোনালোকৰ পেমেণ্টৰ কাৰণে বহুত কেইটা অপশ্যন দিয়া আছে যদি আপুনি ক্ৰেডিট কাৰ্ড নাইবা ডেবিট কাৰ্ডেৰে পেমেণ্ট কৰিব খুজিছে ফাৰ্ষ্ট অপশ্যনত সিলেক্ট কৰি ল'ব তাৰপিছত পে কৰিব ইয়াৰ পৰা আপুনি পেমেণ্ট কৰিব খোজা ডেবিট কাৰ্ড নাইবা ক্ৰেডিট কাৰ্ড সিলেক্ট কৰি ল'ব তাৰপিছত আপোনাৰ কাৰ্ডৰ নম্বৰটো আপুনি ইয়াতে টাইপ কৰিব লাগিব আপোনাৰ কাৰ্ডৰ ওপৰত দিয়া মান্থ আৰু ইয়াৰৰ এক্সপায়াৰি ডেটটো ইয়াতে টাইপ কৰিব লাগিব কাৰ্ডৰ পিছফালে থকা CVV নাম্বাৰটো আপুনি ইয়াতে টাইপ কৰিব লাগিব আপোনাৰ কাৰ্ডৰ ওপৰত থকা নামটো আপুনি ইয়াতে টাইপ কৰিব লাগিব তাৰপিছত পে নাও কৰিব পে নাওত ক্লিক কৰাৰ পিছত আপোনাৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব সেই OTP নাম্বাৰটো বহুৱাৰ পিছত আপোনাৰ পেমেণ্টটো সাকসেসফুল হৈ যাব যেহেতুকে মই গুগল পে থ্ৰু দি পেমেণ্ট কৰিম হেতু কাৰণে ইয়াৰ পৰা থাৰ্ড অপশ্যনটো বাছি ল'ম আৰু তাৰপিছত পে অপশ্যনত যাম ইয়াৰ পৰা গুগল পে সিলেক্ট কৰিব লাগিব নেক্সট গুগল পে আইডি মোৰ ইয়াতে টাইপ কৰিব লাগিব তাৰপিছত ইয়াতে পেমেণ্ট কৰিব লাগিব ইয়াৰ পৰা কন্টিনিউ কৰিব লাগিব ইয়াতে প্ৰসেসিংৰ কাৰণে অকণমান দেৰি ৰখি দিব লাগিব কন্টিনিউ কৰাৰ লগে লগে মোৰ ৰেজিষ্টাৰ নম্বৰত এনেকুৱা বেংকৰ পৰা নটিফিকেশ্যন মেছেজ এটা আহিছে ইয়াতে চাওক 341 रुपीस মই ইয়াতে পেমেণ্ট কৰি দিলোঁ ট্ৰেইনৰ টিকেট ডাউনলোডিংৰ কাৰণে IRCTCৰ হোম পেজত যাব লাগিব ইয়াৰ পৰা মাই বুকিং অপশ্যনত যাম ওপৰত ইয়াতে ট্ৰানজেকশ্যন ID দিয়া আছে ইয়াৰ পৰা আপুনি ট্ৰেইনৰ টিকেট ডাউনলোড কৰিব পাৰিব ইয়াৰ পৰা আপুনি ট্ৰেইনৰ টিকেট শ্বেয়াৰ কৰিব পাৰিব আৰু ইয়াৰ পৰা আপুনি মোবাইলত স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰিব এই ট্ৰেইনৰ টিকেটটো আপুনি প্ৰিন্ট আউট কৰি উলিয়াব নালাগে কাৰণ এই টিকেটে আপুনি ট্ৰেইনত টিটিক দেখাব পাৰে আৰু এটো লিগেল হয় পেজটো তলফালে আনিলে আপুনি ইয়াতে চাব পাৰিছে মোৰ ট্ৰেইনৰ টিকেট কনফাৰ্ম হ'ল ইয়াতে কোচ নম্বৰ দিয়া আছে D4 আৰু সিট নম্বৰ দিয়া আছে 68 আৰু 69 সো फ्रेंड्स এনেকৈ আপুনি আপোনাৰ মোবাইলৰ থ্ৰু দি ঘৰত বহি অনলাইন ট্ৰেইনৰ টিকেট বুক কৰিব পাৰে যদি এই ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব ফ্ৰেণ্ডছৰ লগত এটো শ্বেয়াৰ কৰিব যদি আপোনালোকৰ কিবা সুধিব লগা আছে কমেন্ট বক্সত সুধিব পাৰে যদি মোৰ চেনেল আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে নটিফিকেশ্যন আপোনালোকে পাই যায় ভিডিওটো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ নেক্সট ভিডিওত আকৌ লগ পাম